Hey guys, কি খবৰ সকলোৰে ভাল সাগে আজি বহুত দিনৰ মৰত আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিও লৈ আহিছো যেহেতু আজি এতিয়া নতুন ধামাকা এটা পাৰ্টি হ'বলৈ গৈ আছে যেহেতু আমাৰ এপ্ৰিলৰ পৰা মোৰ এটা ডান্স গ্ৰুপ থাকে আমি শো কৰো আৰু মোৰ নিজৰ ডান্স স্কুল আছে আপোনালোকে জানে আৰু সেই কাৰণে প্ৰতি বছৰে আমাৰ প্ৰগ্ৰামৰ শেষত সদায় আমি খানা খাওঁ আৰু আজি সেই কাৰণে খানাটো আয়োজন কৰিছো মই আৰু লগতে মোৰ ছাত্ৰ ছাত্ৰীখিনি আহিব মাখটো আহিব খুবে এটা পাৰ্টি ধুনিয়া হ'ব আৰু লগতে আজি মোৰ ষ্টুডেন্ট সন্দীপ তাৰ আজি জন্মদিন আৰু সেই কাৰণে হি আজি খানাতে মানে সেলিব্ৰেশন কৰিম বুলি কৈছে যেহেতু সেই কাৰণে আৰু বেছি ভাল লাগিব আৰু আমাৰ হুনমনাও যাব হি উলাই আহিছে হেইটো সব জলদি আ राजा ना जा यार মোৰ লগত বিলে মাংস আনিবলৈ কিউ যাব হেকনে উলাই আহিছে হাজি কাছি মাকৰ লগত জলিয়া দইয়া দেই হৈছে দইয়া চিকেন আনিবলৈ যাও চিকেন বহিলো হিয়া জলদি আ জলদি তোমাক গাই পানী বটল আছে না আছে নেকি নাই আই হ'ব দৰকাৰ হলে কিন দিম পানী বুলু খাব পাই হাত খন্তাই দে হাত খন্তাই দে বাই বুলি কৈ দে যাও দে বুলি চিকেন আনি বুলি কৈ দে বাই বাই কৈ দে আৰু লগতে আহিছে আমাৰ খুনমইনা আৰু এতিয়া বাজিছে 8টা আৰু মই এতিয়া আনিবলৈ আহি আছো চিকেন আৰু বাকিখিনি বজাৰ হৈ গল অলৰেডি এতিয়া চিকেনটো লবলৈ আছে আৰু চিকেনটো বজাৰৰ পৰা লৈ লম আজি যেহেতু সানডে এতিয়া মাংসটো লব আহি আছো আৰু বাকি অলপ বজাৰ আছে আৰু হেখিনি কৰি লম তাৰ পাছত আপোনালোকে দেখিবলৈ পাব এতিয়া পালুহি আমি ও জেসিবি ভালকে না মারবা নামা এখন আহি পাই গলো মাংসৰ দোকান এতিয়া চিকেনটো লৈ লওঁ এতিয়া আমি আহি পালোহি মোৰ ঘৰৰ একেবাৰে ওচৰতে চিনামৰা যোনখন বজাৰ বহে দেওবাৰে এখন বজাৰ আৰু লগতে এয়া হুনমইনা চলো এয়া হৈছে মোৰ ভতিজা দাদা লৰা মানে কোবাত গলে বা আমাৰ লগত মানে গাড়ীত আহিবই আছে আৰু লগতে আজি বাৰ্থডে এটাও আছে বাৰ্থডে হৈছে মোৰ ষ্টুডেন্ট সন্দীপৰ আজি বাৰ্থডে আৰু একেলগে আজি খানাতে সেলিব্ৰেশন কৰিব সেইকাৰণে তাৰ কাৰণে এটা গিফট লৈ লওঁ আমি এতিয়া আহি পাই গলো এখন দোকান সব বন্ধ আছে সেইকাৰণে এখন দোকানে খোলা আছিল এইটো জেমস খাবা দাদাটো খোজ আকৌ তেতিয়াহে দিব জেমসটো ছিঙি লোৱা ৰাতিপুৱা 8টা বজাত আজি যেহেতু সানডে সেইকাৰণে দোকানবোৰ বন্ধ গিফটৰ আৰু এখন গ্ৰচাৰী দোকানৰ পৰা লাষ্টত সৰুকৈ গিফট এটা লোৱা হ'ল যেহেতু সব দোকান বন্ধ আৰু খুলিবহে একচুয়ালি আজি সানডে হয় ন বজাৰ বহে সেইকাৰণে বাৰু এতিয়া গৈ থাকো তেনেহ'লে এয়া আহি পালোহি এতিয়া এয়া বস্তুখিনি থৈ লৈছো আৰু এইডোখৰ জেগাতে আমি খাম আৰু বস্তুখিনি এতিয়া আজৰাই লওঁ এয়া এগৰাকী অলপ চাফা কৰি দিছে খানাটো খাবৰ কাৰণে তাৰ পিছৰে ইয়া খানাখিনি আমি বস্তুখিনি আনি পেলাই ইয়াতে থৈ ললো তাৰপিছত লাহে লাহে সিজিল কৰিব লাগিব এতিয়া আজি খানা খাবা না আৰু এতিয়া আমি কোনো আহি পোৱাহিয়ে নাই কাৰণ 10টা বাজিছে আমি ভাবিছো অলপ পাচলি কাটি থাকো সেইকাৰণে এতিয়া কাটিবলৈ লৈছো বয়ে মই কাটি লওঁ তেনেহলে বেয়াকে দিব হেডৰ ঘৰত চাইডাল আছে আকৌ বাক মাৰিবি বাক কেলে মাৰিবি আকৌ তোক চৰাইজনী খেলিবলৈ দিছে এয়া আমি পাচলি কাটি আছো এই গকে বলে বনাই মেলি হেলো ষ্টাইল গো থৈ দিয়ক পিছত ধুই দিব লাগিব তেতিয়া আহিলে
আমি আগতীয়া আহক ও এঞ্জেলিনা আনিলা নে এঞ্জেলিনা অ ভিডিঅ' আহক আহক আকৌ বোলে 10টাতে আহিব এতিয়া দেখোন 11টা বাজিলে 10টাতে অহা মানুহ এতিয়া দেখোন 11টা বাজিলে অ দিয়া আকৌ চুৰিখন কটাইখনকে আনা তেনেহ'লে কটাইখনকে আনা যা কটাইখন আনা যা আমি এতিয়া এয়া পাচলি কাটি আছোঁ সোনকালে পোৱাখিনি আৰু বাকীখিনি আহি পোৱাহিয়ে নাই এইফালে দেখাই দিয়া নহৰু কাটি আছোঁ এখন তৰকাৰী বুলি কয় দেখাই দিয়া এয়া গা নোধোৱা প্ৰাণী কোনো আহি পোৱাহিয়ে নাই আৰু আমি এতিয়া 3জনীয়ে লাগি পেলাই পাচলিখিনি এয়া কাটিলোঁ এইখিনি আৰু কিবা কিবি আছেই কাটিবলৈ সেইখিনি এতিয়া কৰি আছোঁ তাৰপিছত এতিয়া ভাবিছোঁ লাহে লাহে আমি অলপ অলপকৈ বনাই থাকিম নমস্কাৰ দেই নমস্কাৰ বহুত সোনকালে আহিলে আপুনি আহক কুটা বচা কৈ থৈ গৈছিলি এই আমি আধা আধি কৰিলোঁ এতিয়া সি আহি পাইছেহি চব মাংস লৈ আহিছোঁ ছাগলীয়ে আমাৰ 70টা বাৰ্থডেটো এনেই আমি এনেকৈ খাই দিওঁ সেই টেঙাটো এনেকৈ গোল গোলকৈ কাটিব লাগে তেতিয়া ভাল হা জানো হৈ আছে আপুনি নিজে কৈছে আকৌ মই ক'লো সৰগুৰি ক'ত বাৰু মানুহটোৱে কৈছে সৰগুৰি বিবাহ ভৱন নি নহয় বোলে জেগা তাৰপিছত কৈছে বোলে হেৰি সৰগুৰি নহয় নি গড়গুৰি মই ঠিকে আছে গড়গুৰি অঁ জানো কাৰ ঘৰ আহিছিলোঁ অঁ সেইফালে আহিম অঁ খানা বনি আছে ইয়াত চব হৈয়ে গ'ল আছে অঁ এদিনে কাম কৰি আছে পাচলি কাটি মেলি হৈ গ'ল আৰু দেৰিকৈ পাইছে সিহঁতি কোনো কাম নকৰে আৰু সেইকাৰণে মই ব্লগত দেখাই দিছোঁ চাওক একদম কামৰ মানুহ নহয় দেৰিকৈ পাইছে সৰগুৰি জেগা বিচাৰি ফুৰিছে জেগা হ'ব লাগিছিলে বেলেগ মই মানে আহিলোঁ বেলেগ এটা ৰাস্তা দি আহিলোঁ জেগাটো মানে চিনি নাপাওঁ তাৰপৰা মানুহ এটা ৰখালোঁ তাৰপৰা মই ক'লোঁ হেৰি জেগাখন সৰগুৰি কি গড়গুৰি সৰগুৰি বিবাহ ভৱন নি তাৰ মই কৈছোঁ বিবাহ ভৱন নহয় এইটো জেগা হয় মোক কৈছে সৰগুৰি নহয় নি গড়গুৰি মানে সৰু পৰা অলপ বাকী জেগা আহি পাই গৈছোঁ মই 7:30 আহি বজাৰ কৰিলোঁ জানে নহয় মই ব্লগ কৈছোঁৱেই 7:30 নহয় 10টা বাজি গ'ল এতিয়া 11টা 12টা বাজিব হ'ল দেৰিকৈ পাইছেহি কাম কৰা মানুহ বনাবলৈ আছেই কাটি মেলি এটা হৈ গ'ল আমাৰ আৰু বাকী দেৰিকৈ পোৱাখিনি এতিয়া দাইল ধুবলৈ লগাইছোঁ মাংস ধুবলৈ লগাইছোঁ আৰু বাকী মোৰ কাম হৈ গ'ল এতিয়া মই বনাম অলপ পাছত আপোনালোকক দেখাই আছোঁ ডিমখিনি বইলহে নহয় বেয়া ঘৰতে কৰি নহয় পিকনিক খালে অঁ নালাগে ডিমখিনি বইল কৰি থৈ দিওঁ এয়া ডিম বইল কৰিবলৈ এয়া পানী গৰম কৰিছোঁ এইগৰাকী গা চা ধুই চাওক এয়া মেকআপত একদম আহি গ'ল তেখেত এতিয়া মানে মেকআপত আহি গ'ল আগতে মেকআপ নাছিলে মোক কৈছে ব্লগত নুঠাবি তাৰপিছত এতিয়া ইয়াত আমি এতিয়া ডিম বইল কৰিম মই চা আজিলৈকে ভোজৰ দাইল বনাই পোৱা নাই ন ইয়াত ধৰ বুজিছিলে ন কি কৈছে জ্বলিলে নে কৃষ্ণ ভকত বহি আছে এয়া আমাৰ খানা কেৰাহী তুমি গৈছে খুলি লৈ যা চুৰিয়া আৰু পিলকে যা প্ৰথম এয়া ডিম বইল কৰি আছোঁ মোৰ অৱস্থা একেবাৰে বেয়া এয়া ঘামি মই কাপোৰ লৈ আহিছোঁ পিছত সলাই ল'ম এয়া ডিম বিশেষজ্ঞ তেওঁ অকল ডিম বইলৰ বাহিৰে আৰু মেগী বইল বাহিৰে একো নাজানে আৰু এইফালে এয়া হুলস্থুল আৰু এয়া আমাৰ মোৰ ষ্টুডেণ্টৰ মানে গাৰ্জেনে হয় অকৰা হৈ দিয়া দেই মানে কোনো হুলস্থুল নকৰিবা মাহঁতে কৈছে অকৰা হৈ দিবলৈ মানে কাকো যেনিবা তোমালোকে চিন নোপোৱা দেই যাতে হুলস্থুল নহয়
সেইটো নামিছে গাড়ী এয়া আমাৰ সন্দীপ বাৰ্থডে বয় আহিছে এয়া গাড়ীৰ পৰা নামিছে সেইখন গাড়ীখন নামিছে ৰ গাড়ী ভাড়া কৰি আহিছিল নি হ্যাপি বাৰ্থডে আমি লাইভত কৈছো হ্যাপি বাৰ্থডে দেই লাইভত কৈছো এখন হিস্ট্রি এটা আইবা আইবা ইয়া আমাৰ বাৰ্থডে বয় পাইলো নি ইয়া কি আনিছে বাৰ্থডে বয় মানে গম নাপাওঁ বাৰু পেকেট খুলিলে গম পাওঁ ইয়া আমাৰ বাৰ্থডে বয় খাই না কৈ দে হ্যাপি বাৰ্থডে কৈ ফিজত দে কেকটো ফিজত দে ও পাগল যাবি কমাইলাছি ইয়া বাৰ্থডে বয় কিবা আনিছে বোলে আমালে বাৰ্থডে লে আকৌ দি দে পকাই বুঝানে বোলে তাকে দিম বোলে সি পানী পেলাবলৈ দিলো এয়া দেখিছে কেৰাহী পানী কি কৰিলে খানা ওচৰত পেলালেহি গোটেই কেৰাহী পানী অকণো পেলাব নাজানে এই ল'ৰাটোৱে বাৰু পিছত বিয়া পাতি কি কৰিব বাৰু চাওকচোন মিঠুৱে এই ল'ৰাটোৱে মোজা পিন্ধি পানী পেলাব লগা হৈছে এতিয়া খুলি থৈ আহিছে মোজা পানী পেলাবলৈ ক'লে বেলেগত আৰু পেলাইছে ক'ত চা এয়া গোটেইখন পানী কৰি দিলে পেলাবলৈ কৈছিলে ক'ৰবাত পেলালেগে ক'ৰবাত গোটেই খানা জেগাতে গোটেই পানী এইফালে আমাৰ ডিম এইফালে আমাৰ পোৱালিখিনিয়ে খেলি আছে এয়া আমাৰ নতুনকৈ আহিছে নতুনকৈ মানে দেৰিকৈ পাইছে এয়া মাংস দি লৈছোঁ পিঁয়াজখিনি ভাজি ল'লোঁ ভাজি কৰি দিলোঁ এয়া বৌয়ে মই লাগি এয়া বৌয়ে বনাই আছে আৰু এতিয়া ভিতৰত অকণ দাইল বনাই আছে কাৰণ অকণমান সময়টো দেৰি হৈ গৈছে কাৰণ ইটো গেছ নজ্বলিলে সেইকাৰণে এতিয়া ভিতৰত দাইল বনোৱাখিনি চাওঁগৈচোন আহোঁ এয়া কালি ভাওনা কৰি আহিছে এয়া আমাৰ কালি ভাওনা কৰি আহিছে এয়া মেকআপ যোৱাই নাই ই মানে বহুত দেৰিকৈ আহিছে সিহঁতি পূৰা এতিয়া আমি দাইল ভিতৰত বনাবলৈ দিছোঁ তাকে চাওঁগৈ দাইল কিনো কৰিছে এয়া দাইল বনাই আছে এয়া দাইল বনাই আছে দেই আমাৰ কাৰণ তাত এটা বাৰ্ণাৰ নজ্বলিলে গেছৰ সেইকাৰণে ইয়াত ভিতৰত মানে দাইল বনাবলৈ কৈছোঁ এয়া ৰিকুবা আৰু পংখীবই এয়া দাইল বনাই আছে আৰু এইফালে বাইদেউ শুই আছে টোপনি ধৰিছে বোলে তাৰপিছত আৰু বাকী এইফালে গোটেই হুলস্থুল হৈ আছে চববোৰ এইফালে আৰু দুই এজন আহি পাইছেহি আহিলি নতুন বাইক লৈ এজন আহি পাইছেহি নমস্কাৰ দি দে আৰু এইবোৰ চব শেহতীয়া পাৰ্টি আৰু আজি তোৰ পাৰ্টি আছে নহয় বাইক লৈ পাৰ্টি আছে তাৰপৰা ইয়াত শেহতীয়া পাৰ্টি দেৰিকৈ আহি পাইছেহি আজি আমাৰ তিনিটা পাৰ্টি এটা হৈছে বাৰ্থডে বয় এটা মেট্ৰিক পাছ কৰা আৰু এইফালে ই এটা বাইকৰ পাৰ্টি তিনিটা পাৰ্টি একেদিনাখনে বাৰু পৰিব লাগেনে বাৰু আমি পাৰ্টি খোৱাতহে বলাওঁ কি ইউ আছে নহয় ইউ আছে নহয় মানে চাৰিটা পাৰ্টি একেদিনাখনে পৰিব একচুৱেলি নালাগিছিলে আজি বাৰ্থডে বয় পাৰ্টিটোৱে ল'বলৈ কৈছে বাকীকেইটা বোলে এক্সট্ৰাকৈ দিব বোলে তহঁতি মিলি পেলাই এদিন দিবি আৰু গোটেইকেইটাই কাৰণ আমি একেদিনাখনেতো হজম নহ'ব ন দিগদাৰ আছে আকৌ পাৰ্টিটো নিদিলে হয়নে বাৰু ফটো ছেশ্যন চলি আছে এয়া ফটো মাৰি মাৰি ক'ব নাই হৈ গৈছে পূৰা হাঁহি ফটো মাৰি মাৰি পূৰা হাঁহি ক'ব নাই হৈ গৈছে চব ফটো মাৰত বিজি এয়া চব বহি আছে গৰম গেছটো অফ কৰি ল'ব লাগিব নি
এয়া মাংস আমাৰ হৈ গ'ল এতিয়া মাংসখিনি নমাই এতিয়া ভাতখিনিও আমি ৰেডি কৰিম বনাবলৈ ভাত বনাবলৈ লৈছোঁ এয়া ভাত পানী আনা কিহৰ আনিছ তই বাল্টিঙত কি কৈছে কি কয় বাবা ছোৱালী এজনী বিয়া পাতি তাক পানী আনিবলৈ কৈছে ই মগৰ আনিছে এয়া মিঠুৱে এয়া পানী আনিছে বহুত মানে কৈ লাষ্টত এয়া পানী অনালোগে তাকো মগেদি আনিছিলে এতিয়া বাল্টিঙে আনিছে মাংসত পানী ঢালি নিদিবি আকৌ আৰু লাগিব এইফালে এয়া মোৰ ষ্টুডেণ্টৰ অভিভাৱকসকল ৰীল বনোৱাত বিজি ৰীল বনাই ক'বই নোৱাৰে আগতীয়াকৈ ই টেষ্ট কৰিবলৈ লৈছে মই বনোৱা মাংস কেনেকুৱা হৈছে বোলে ই খাই চাব খাই পেলাই কওঁ কেনেকুৱা হৈছে মই বনোৱা মাংস হ'ব দে মই বনোৱা মাংসটো কেনেকুৱা হৈছে এইটো কওঁ মাইনাছ হ'ব দে এপিচ মাইনাছ কেনেকুৱা হৈছে এইটো কওঁ ইমানে ভাল হৈছে মানে এয়া বাহিৰত এক্সট্ৰাকৈ এয়া খাইছে সিহঁতি তই মোক ইয়াক সুধি আছে সন্দীপ ক'ত গ'ল ই কৈ আছে বাহিৰলৈ যাওক মই সুধি আছোঁ সন্দীপ ক'ত গ'ল ই কৈছে বাহিৰলৈ যাওক আৰু মেইন কেছটো হৈছে জুচটো মানে বাহিৰত খাবলৈ গৈছে লুকাই মানে এইটোকে আন্দা নাম জুচ বুলি কৈছোঁ আৰু আফি নে কি কৈছে আফি নেকি আইফি আমাৰ শেহতীয়া এয়া বৌ আহি পাইছেহি শেহতীয়া দেই লাষ্ট মানে টিকলা এটা আছে কাৰণে দেৰি হৈছে এয়া বৌ শেহতীয়াভাৱে আহি পাইছেহি আৰু এয়া মিকি এইফালে হাই কৰি দিয়া এইফালে বেটা হাই কৰি দিয়া এয়া বেটা আহিছে এয়া বৌ অলপ দেৰি হ'ল আহি পোৱা কেলে দেৰি হ'ল মোৰ অকণমান ল'ৰাটো আছে যে সেইকাৰণে দেৰি হ'ল মানে ধুৱাই পকালে খুৱাই দেৰি হ'ল মানুহজনৰো অকণ কাম আছিলে সেইকাৰণে দেৰি হ'ল বাৰু একো নাই আমি বাকীখিনি হ'লেই আৰু লাহে লাহে হৈ থাকিব বৰ দেৰিকৈ আহিছে সেইকাৰণে দেখাই দিছোঁ এয়া পাপৰ ভাজিছে নৰসিংহ আমি ভিতৰত এয়া বনাইছোঁ বাহিৰত খাবলৈ এতিয়া দিম আৰু লাহে ধীৰে হৈছে আৰু বনাই এয়া পাপৰ বনাই লৈছোঁ এয়া দাইল মানে ইমানেই ডাঠ কৰিলে লাষ্টত এয়া পানী দিব লগা হৈছে এয়া চব দাইলখিনি দেখাই দে পানী দিব লগা হৈছে আৰু অকণমান দিব লাগিব পানী এয়া দাইল এয়া পাপৰ বনোৱা হৈ গৈছে খানা বনাই হৈ গ'ল এতিয়া এয়া খাবলৈ বহিছে সৰু বেষ্ট আগত তাৰপিছত ডাঙৰখিনিয়ে খাম এয়া মিলাই আছে সৰুখিনিক দি লওঁ বিলোৱা নহয় দেই মাংস ভাগ কৰা মানুহ আৰু সন্দীপে এয়া বাৰ্থডে কেক কাটিব এতিয়া আমাৰ খানা খাই মেলি হৈ গ'ল এয়া ৰেডি কৰি আছে এয়া খুলিছোঁ এই মাজলৈ ন ডিছ এখন কিবা এখন লাগিছিলে আকৌ অঁ এয়া এতিয়া বাৰ্থডে বয় কেক এয়া বাৰ্থডে বয় এয়া কেক কাটিব এতিয়া Happy birthday to you. Happy
এটা মোবাইল পৰা টাইডাল নিয়া হৈছে বাৰ্থডে বয় মাংস কিছু দিকে ই আমার দাম বলে দেয় ও বয়েল দিন লাগে মোট বয়েল দিন এই ডিশ লেটি আটকে হয় না গোবর পা কাম খাই নে এ খাওয়া দে ওই না পায় কি বলে খাওয়া দে নাপায় ভাওনা নাপায় লভলি বা এফালে ও লভলি বা এফালে মই ভিডিও এটা কৰি আছো মই কৰি আছো অ গাইজ অ বাৰ্থডে বয় আমাৰ 1 2 3 মূৰত যে ডিম যে ভাঙিলে প্ৰাণমণিয়ে প্ৰাণমণিয়ে ভাঙোতে তোক কি বুলি ভাবিছিলি মানে কেনেকুৱা লাগিছিলে তোৰ ফিলটো ফুলৰ এটা পৰিলে বুলি ভাবিছিলে বোলে